মানুহে গোটেই জীৱনটোত বহুত পৰীক্ষা দিব লগা হয়। সাংঘাতিক ভাল ফলাফল দেখুৱাব নোৱাৰিব পাৰে, কিন্তু এটা বিষয়ত বেছি দুৰ্বল হ'লে বাকী বিষয়ত ভাল নম্বৰ পালেও একো কামত নাহে, ডাঙৰ ক্ষতি হয়। পৃথিৱীত আজিৰ তাৰিখত সঁচা অৰ্থত সুখী মানুহ কোনো নাই। চবেই সুখত থকাৰ ভাওহে লয় আৰু সুখ দুখত জীৱন পৰিধি সুমুৱাই ল'ব পৰাটোহে আচল কথা। কোনোবা আপোনজন যেতিয়া জীৱনৰ পৰা আঁতৰি যাব খোজে, বাধা নিদিবা তেওঁক। শোকত ভাঙিও নপৰিবা, কেৱল মন মগজত গুণগানাবা এষাৰি কথা, এই বিচ্ছেদৰ মুহূৰ্তৰ পৰাই তোমাৰ এটা নতুন জীৱনৰ আৰম্ভণি হৈছে। কামেই সকলো ধৰণৰ শূন্যতা পূৰণ কৰে আৰু সেয়ে আমি অবিৰামভাৱে কৰ্ম কৰি যাব লাগে। আটাইতকৈ ডাঙৰ আক্ষেপ হ'ল যৌৱন কালত কৰা সময়ৰ বহুল অপচয়। অতৃপ্তিয়ে মানুহক মানুহ হৈ থাকিবলৈ নিদিয়ে আৰু সেয়ে মানুহে মনবোৰ স্থিৰ আৰু তৃপ্ত কৰি ৰাখিবলৈ যত্ন কৰা উচিত। জীৱনবোধ আৰু জীৱনৰ প্ৰতি থকা সূক্ষ্ম পৰ্যবেক্ষণ আৰু আশাভৰা কিছুমান কথাই জীৱনত পদে পদে পোৱা কিছুমান মানসিক সংঘাত অতিক্ৰম কৰাত সহায় কৰে। নিজৰ কাৰণেতো জন্তুবোৰ জীয়াই থাকে, নিজৰ বাদেও যি আনৰ কাৰণেও যি থাকে তাকেইতো মানুহ বুলি কয়। জীৱনত সুখ অথবা দুখ কাৰোৰে স্থায়িত্ব নাই। আজীৱন সুখো নাথাকে, আজীৱন দুখো নাথাকে। মানুহ যি ক্ষেত্ৰত দুৰ্বল সেই বিষয়ত মাতো একেবাৰে সৰু হৈ যায়।